হাই ভিউৱাৰ্ছ, মই প্ৰসেনজিৎ লোকেল কুকিং কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ শুকান মাছ। আহক চাওঁ কেনেদৰে বনাওঁ মই শুকান মাছ। এটা মই বেঙেনা লৈছোঁ আৰু বামলা মাছ মই লৈছোঁ, শুকান বাংলা মাছ, আৰু জলকীয়া 5টা লৈছোঁ আৰু নহৰু 20 ফুটাতকৈ মই ওপৰত লৈছোঁ। এনেদৰে মই কাটি লৈছোঁ। কুহুমীয়া গৰম পানীত মই মাছকেইটা ভালকৈ মই ধুই লৈছোঁ। নহৰু থেতেলিয়াই লৈছোঁ। কেৰাহী বহাই দিছোঁ। এতিয়া মই মিঠাতেল দিম। এতিয়া থেতেলিয়াই ৰখা মই নহৰুখিনি মই দি দিম। ভালকৈ মই ভাজি ল'ম। এতিয়া মই শুকান বামলা মাছখিনি মই দিম। ভালকৈ মই ফ্ৰাই কৰি ল'ম মাছখিনি। কাটি ৰখা কেঁচা জলকীয়াখিনি দি দিম। কাটি ৰখা বেঙেনাখিনি দি দিম। ভালকৈ মই ভাজি ল'ম। এতিয়া সোৱাদ অনুসৰি নিমখ মই দিলোঁ। হালধি মই 1.5 চামুচ দিম। এতিয়া মই ল' ফ্লেমত 5 মিনিট মই ঢাকি দিম। মই মাজতে মই দুবাৰ লৰাই দিছিলোঁ, আপোনালোকে লৰাই ল'ব। পানী মই 2 কাপ দিম। যিহেতু থপথপীয়া হ'ব। বেঙেনাখিনি এনেকৈ মই ভাঙি দিম খন্তিৰে। বহুত সহজ, একো ইমান আপোনাৰ টাইমো নালাগে। বহুত সহজ পদ্ধতিৰে আপুনি বনাই খাব পাৰে। 9 মিনিটত আপোনাৰ হৈ যাব। যিহেতু শুকান বামলা মাছ মোৰ হৈ গ'ল। চাই কেনেকৈ থপথপীয়া হৈছে। এনেকৈ বনাই খাব আপোনালোকে। যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেদৰে বিভিন্ন ৰেচিপি লৈ আহি থাকিম। ধন্যবাদ।